খবৰ সকলোৱে আশা কৰোঁ সকলো ভালে কুশলে আছে। হেল্ল' পম্পি অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে শুকুৰবাৰ আৰু মই এতিয়া এফালে যাবলৈ ওলাইছোঁ। এফালে মানে কি গাঁৱলৈ যাওঁ, কাৰণ মই কালি নহয় হ'ল কেইবাদিনো হ'ল বোলো। এতিয়া বিহুৰ কাৰণে আচলতে কৰা হৈছিলে, মানে কাপোৰ নিকিনোৱা বোলো বিহুতে আৰু সেইযোৰকে পিন্ধিম বুলি ভাবিছিলোঁ। কিন্তু কি হ'ল, এতিয়া বৰষুণে যি কৰিলে মানে তাত লগোৱা নকৰিলে আৰু সেইটো কাৰণে মানে এতিয়া বিহু ওচৰতে পালেহি আৰু এসপ্তাহ পিছত বিহুৱে, সেইকাৰণে এতিয়া তাত লগাবলৈ পাইছে। কালি লগালে আৰু কালি মই শিৱসাগৰলৈ গ'লোঁ, নাপালোঁ। সেইটো কাৰণে কিবা কিবি সহায় কৰি দিম বুলি ভাবিছিলোঁ, সহায় কৰিবও নাপালোঁ। সেইটো কাৰণে আজি এপাক যাওঁ তালৈ, মানে কেনেকুৱানো লগাইছে কিনো হ'ল চাওঁগৈ, আৰু এইবিলাক গ'লে অলপ ভালো পাব, সেইকাৰণে যাবলৈ ওলাইছোঁ। আৰু লগতে এতিয়া মোৰ আহি আছে এটা পাৰ্চেল, সেই পাৰ্চেলটো লৈ লওঁ। পাৰ্চেল বয়টো মানে পাৰ্চেলৰ ল'ৰাজন আহি আছে, পোৱাহি নাই এতিয়ালৈকে। সেইটো কাৰণে মানে মই ৰখি আছোঁ, স্কুটি উলিয়াবলৈ ৰখিয়ে আছোঁ আৰু মানে যাম আৰু পাৰ্চেলটো লৈ যাম বুলি ভাবিছোঁ, নহ'লে ইয়াত ল'বলৈ মানুহ নাই যে। আৰু আপোনালোকৰ বিহু লাগিছে নাই বাগাত? মোৰ হ'লে বিহু লাগিছে দেই, কাৰণ ঘৰত যেতিয়া কাপোৰ কানি এগালমান ধোৱা হয়, মানে যেতিয়া বেড কভাৰ চেট কভাৰ গোটেই ঘৰবোৰ যেতিয়া আউটা হয়, তেতিয়া মানে মই গম পাওঁ আৰু যে কিবা এটা অকেজন আহিছে, মানে ফিল হয় আৰু তেতিয়া ভৰসা নাই, আকৌ কিজান বৰষুণ দি দিয়ে। সেইটো কাৰণে আগতীয়াকৈ ধুই মেলি ৰেডি হৈ থাকে। অঁ ভাইদা, পাৰ্চেল লৈ আহিলোঁগৈ। আৰু মানুহে নিজে মাহিম কৈছিলে বাৰু, মই ক'লো নালাগে হ'ব, আমাৰ এইডোখৰ ওলাই যোৱাটো কি ডাঙৰ কথা, এইটোৱে ৰাস্তা ওলাই আছে। মানে কি হয়, তেওঁলোকৰো বেয়া লাগে, ইমান ডাঙৰ বেগ লৈ সেই বেগডাল লৈ একদম মেট্ৰিকত সোমাই হা। তেওঁলোকেতো এনেওতো যাবই বাৰু, আহিম বুলিয়ে ক'ব, কাৰণ তেওঁলোকৰ সেইটো ডিউটি। কিন্তু আমাৰ এটা মানে আমি এটা মানে অলপ হেৰি এটা থ'ব লাগে, মানৱীয় গুণ এটা। আৰু যেতিয়া ঘৰত বহি বহি অনলাইনত অৰ্ডাৰ দিব পাৰিছে, তেতিয়া দুখোজ আগবাঢ়ি আনিবও পাৰিম। কিছুমান মানুহক মই দেখিছোঁ, তেওঁলোকে মানে কি কৰে, পাৰ্চেলটো যেতিয়া আহিবলৈ মানুহজনে এই আহাচোন অকণমান সোমাই আহা বুলি কয়। মই কেনেকুৱা বাৰু সেইটো মই বুজি নাপাওঁ। মানে তেওঁলোকেতো বহুত কষ্ট কৰে, তেওঁলোকৰ পৰিয়াল চলাই আছে, তেওঁলোকে আৰু সেইকেইটা কাম কৰিনো কেইটকা পায় বাৰু, হয় নাই? আমি ঘৰত বহি বহি আমি যেতিয়া অনলাইনত বস্তু এটা অৰ্ডাৰ দিব পাৰিছোঁ, আমি দুখোজমান ওলাই গৈ আমি আনিবও পাৰিম। সেইকাৰণে মানে যিমান যি হয় মানে তেওঁলোকক মানে নক'ব তেনেকৈ, ওলাই যাবচোন নক'ব, মানে একো নহয় নহয়, বৰঞ্চ ভালে হ'ব, দুখোজ খোজ কাঢ়িব। সেইকাৰণে মই মানে তেনেকুৱাই কৰোঁ। আৰু একেবাৰে ঘৰত দিবলৈ আহিলেহে মোৰে বেয়া লাগে, মানে কেলৈ মোৰ বহুত বেয়া লাগে। মানে মোৰ বস্তু হয়, সেইটো পইচা দিছোঁ হয়, কিন্তু সেইটো বুলি এইটো নহয় যে মোক একদম ইমানো একেবাৰে ফেচেলিটি দি দিবই। তেওঁলোকে বহুত কষ্ট কৰে, কাৰণ তেওঁলোকে চানডে বুলি বন্ধও নাপায়। দেখিছোঁ ন, এনেকৈ টাউনে চাউনে একদম ঘূৰি ফুৰে পাৰ্চেল লৈ, ইমান ডাঙৰ ডাঙৰ বেগ লৈ লৈ ঘূৰি ফুৰে, বেয়াই লাগে ন। সেইকাৰণে সকলো কাম, কোনো কাম সৰু ডাঙৰ নাই, ৰেচপেক্ট দিব, সন্মান দিব সেই মানুহজনক, কাৰণ তেওঁ বহুত কষ্ট কৰিছে। আমাৰ সেই সৰু কেইটকীয়া আমি বস্তু নলওঁ, 100 টকীয়া লওঁ লাগিলে, সেই 100 টকীয়া বস্তু আনিবলৈকে তেওঁলোকে দিনভৰ কষ্ট কৰিছে। হ'ব, এতিয়া বহুত লেকচাৰ দিলোঁ, এতিয়া কিনো পাৰ্চেলটো আহিছে সেইটো দেখাওঁ। এক ছেকেণ্ড, মই কুৰ্তি এটা দিছিলোঁ, মিছ'ৰ পৰা দিছিলোঁ, কুৰ্তি পেণ্ট। মিছ'ৰ কুৰ্তি পেণ্টবোৰ বৰ ধুনীয়া ধুনীয়া আহে পায়, সেইটো কাৰণে মই দিছিলোঁ। এইটো কেনেকুৱা আহিছে নাজানো, খুলি চাওঁ, আপোনালোককো দেখাম, চাই থাকক। বহুত ভাল কাপোৰ হয়, কাপোৰটো বহুত ছফ্ট, কটন হয়, বহুত ছফ্ট হয়, আৰু কুৰ্তিটো কাপোৰটো ইমান মজা কাপোৰ। মই মানে এইবিলাকতো মই কিবা এটা বস্তু যদি অৰ্ডাৰ দিওঁ নহয়, মই এনেকৈ ৰিভিউ চিভিউ চব ভালকৈ চাই লওঁ, লাগিলে এটকীয়া বস্তুৱেই হওক, লাগিলে মই ভালকৈ চাই লওঁ। এইটো মানে মই শুনিছিলোঁ ভালেই বুলি শুনিছিলোঁ বাৰু, কিন্তু এতিয়া দিছেনে ভাল হয়, ভালেই বহুত ভাল। আপোনালোকে যদি বিচাৰে অৰ্ডাৰ দিব, মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আৰু এতিয়া মই পিন্ধি নাচাওঁ, কাৰণ মোৰ দেৰি হ'ব, যে কেতিয়াবা যদি মই পিন্ধো মই ফটো দিম বাৰু। আৰু এতিয়া যিহেতু ফিটিঙো কৰিব লাগিব ন, ইমান ফিটিঙো নাহে, বা মিডিয়াম চাইজটো মোৰ ফিটিং হৈ যায় বাৰু, হেৰি হৈ যায়, কিন্তু তথাপিতো হাতটো আজি এখন অলপ বেছি ডাঙৰ দেখিছোঁ। কিন্তু কাপোৰ বেষ্ট ল'ব পাৰে কিন্তু। বাইদেউ লাগিছা, এয়া একদম লাল লাল পিন্ধিম আমি। এই বৰ উজ্জ্বল কালাৰটো নহয়চোন এইটো। অঁ, কিবা ৰ'জ পিংক নিচিনা লাগিছে যে। এইযোৰ চক, কেতিয়া কাটিলি এখন? আজি কাটিলে হয় নাই? মেখেলা, মেখেলা নেকি? অ' নহয়, চাদৰ হয়, গেৰো আছে। অ' চাদৰে হয় আকৌ, মই মূৰ্খ, গেৰো দিছে। ধুনীয়া লাগিছে, কেনেকুৱা লাগিছে জনাবচোন।
মই বৰ তুলিম এইটো বহুত দিন হ'ল আৰু তোলা আগতে মাৰ ওচৰত তুলিছিলোঁ বাৰু এনেকৈ ল'ব লাগে হয় নাই এনেকৈ লৈ এনেকৈ আছিলে এনেকৈ ঘূৰাব লাগে হয় নাই এনেকৈ ঘূৰাই পিনি এনেকৈ এনেকৈ প্ৰচেছটো দেখাই দিলে হ'ব অঁ শিকিছোঁ পাৰিলোঁ এতিয়া পাৰিম এইটো চাবি দেই কপৌ ফুল ফুলিলেও ইমান ডাঙৰ ডাঙৰ তহঁতৰ কপৌ ফুল বহুত ডাঙৰ ডাঙৰ হয় দেই বহুত ফুলিছে ঘৰ আহিলোঁ এনেই অলপ কিবা এটা শিকিলোঁ আৰু আহিলোঁ আৰু তাই মোক কৰিবলৈ নিদিয়ে মানে মই লেজিকৈ কৰিছোঁ নাই তাই সেইকাৰণে কৈছে মই আজি দুটা উলিয়াবই দিব সেইটো কাৰণে নালাগে দিয়া মই কৰিম বুলি কৰি লৈ লৈছে আৰু ঘৰলৈ আহিলোঁ আৰু দোকানত সোমাইছিলোঁ দোকানত মোক ফোনটো পৰিহেও টেম্পাৰখন একদম ভাঙি থাকিলে ভাল মানে স্কিনটো নাভাঙিলে টেম্পাৰটো ভাঙিলে মই স্কিনটো ভাঙিলে বুলি মোৰ জিঅ'টো গুচি গৈছিলে বাৰু হ'ব এয়া হৈছে কুৰ্তি আৰু পেণ্ট একদম মই ভাবিছিলোঁ চিলাবলগীয়া হ'ব বুলি কিন্তু নহয় কাৰণ মই বহুত শকত হ'লোঁ আগতকৈ কাপোৰ ধোৱাটো বাৰু যেন তেন হৈ যায় কিন্তু ধুই আনি পানি জপাটো ইমান যে টান পাওঁ নহয় মই এই কামটো মই মানে বিৰাট বেয়া পাওঁ মানে জপা কামটো সেইকাৰণে এতিয়া আৰু চাই এগাল কাপোৰ আৰু এগাল আছেই আনিবলৈ লাহে লাহে চব কৰিব লাগিব আৰু দিনটো আজি এয়াই আৰু এতিয়া কাপোৰগাল আনিছিলোঁ এইখিনি আল্লা কাপোৰ হয় এইখিনি জাপি লওঁ এতিয়া বাজিলে 3টা আৰু মই আহিলোঁ চুজি বনাবলৈ মায়ে কৈছে আজি চুজি খাম বুলি সেইটো কাৰণে চুজি বনাইছোঁ মই পিছে ইমান ভাল নাপাওঁ এইফালে পাৰি আছে চজি দে অ গছত মানুহ উঠি আছে নি এইটো মই ধৰিবই পৰা দে ইয়া সজিনা ঢেৰ লাগিছে লাগি আছে ইয়া এইফালে বনালোঁ চুজি আৰু এইফালে মই খাই আছোঁ ডিমকি মই চুজি ইমান ভাল নাপাওঁ খাবলৈ অকল তেজপাত দিয়ে অলপ লৈ লৈছোঁ এয়া অঁ সিহঁতে কুকুৰা উঠি সোমাই আছে এতিয়া বাহিৰতে বহি খাই লওঁ কাৰণ বাহিৰত মজা লাগে থাকিব তুমি নিজে বনাম লৈছা নে কিনো মোৰ হাতেদি বনোৱা খাই চাবা তুমি মাংসৰ লগত আঙুলি কামুৰি পাবা অ'কে নিজকে ইমান হেৰি বুলি নাভাবি এতিয়া আমি দুইটাই মিলি ভালকৈ ৰান্ধিম খাম আৰু এই আছিলে আজি ভিডিঅ'টো যদি আজি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি আজি চেনেলটো নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব